ঐ কৈছোতো তই ইমান দিন কিয় কামত অহা নাছিলি তই কামত নাহিলে মোক চাহ বিস্কুট কোনে দিব হে নাই মানে ছাৰ মোৰ এটা বিশেষ কাম আছিল সেইকাৰণেহে এইকেইদিন আহিব পৰা নাছিলোঁ কাম চাহ বিস্কুট বিকাৰ বাহিৰে আৰু তোৰ কি কাম ওলাল হয় কাম মানে ছাৰ বাদ দিয়ক আৰু কওক কি খাব চাহৰ লগত বিস্কুট খাবনে জেলেপি খাবনে চিঙৰা খাবনে পিজ্জা খাব কওক ছাৰ কি খাব দে দে পিজ্জাকে এখন দে চাহৰ লগত খাই দিওঁ অ'কে বাবা অ'কে দি আছোঁ ঐ তই কি কলি কাক বাবা কলি তই কাক নহয় নহয় ছাৰ নহয় অ'কে ছাৰ অ'কে মুখখন নহয় ক'ত কি কথা ক'ব লাগে নাজানে দে ঠিক আছে দে পিছে কামত ইমান দিন কিয় অহা নাছিলি তই সেইটো ক ঘৰত চবৰে ভাল ভাল ছাৰ চবৰে ভাল তেন্তে তই কিয় ইমান দিন অহা নাছিলি আপুনি যে ছাৰ কি যে মাইকী মানুহ নিচিনা একেটা কথা লাগি থাকে যে কি 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 ক'লি তই চালা কুত্তাৰ বাচ্চা মই কাম দিওঁ তোক মই পইচা দিওঁ চালা কাক তই মাইকী বুলি ক'ব আহিছ হে নহয় ছাৰ নহয় চৰি একদম বেয়া নহ'ব ছাৰ একদম বেয়া নহ'ব চৰি ছাৰ চৰি একদম ঘপককৈ মুখৰ পৰা যি টি ওলাই যায় আজিকালি মোক যে নক'ব আৰু দেই নহয় ছাৰ কাম মানে বিশেষকৈ কাম নাছিল মই মানে ছাৰ ডেটত গৈছিলোঁ ডেট ডেট মানে আকৌ কি তোৰ কি কিবা বেমাৰ চেমাৰ চলি আছে নেকি ডেটত যাব লাগে যে চালা বুঢ়া 60 বছৰীয়া তই ক'ত চিনি পাবি ডেট মানে কি ঐ কিবা কৈছ নেকি তই নাই ছাৰ একো কোৱা নাই ডেট মানে ছাৰ ছোৱালীৰ লগত যে যায় মানে মালৰ লগত তেনেকুৱা গৈছিলোঁ মই কি তোৰো মাল আছে অ' চৰি তোৰো গাৰ্লফ্ৰেণ্ড আছে বাবা চতো সেই লাজ লাগে দেই ছাৰ কি কৰি আছে আপুনি মোৰ আজিলৈকে এজনী গাৰ্লফ্ৰেণ্ড নাই চটোৱে চালা গাৰ্লফ্ৰেণ্ড পায়ো ডেটত গ'ল মোৰ নাই আজিলৈকে ইমান ডাঙৰ হ'লো ইমান পোৱালিটোৱে চালা গাৰ্লফ্ৰেণ্ড ঘূৰাই ফুৰিছে কি যে হ'ব ছাৰ কিবা কৈছে নেকি আপুনি নাই একো কোৱা নাই পিছে ক'তনো ছোৱালী চালি তই ক'ত পতালি হয় আৰু কি নামনো তাৰ পিছে নামটো ছাৰ জানমণি সপোনতে আহিবা দি থকত হৈ ভাহিবা মৰমেৰে মাতিবা জানমণি ছাৰ জানমণি বাহ তোকচোন নামটো সুধিলো তই একেবাৰে গানেই গাই দিলি এক্সপিৰিয়েঞ্চ ছাৰ এক্সপিৰিয়েঞ্চ আগৰ পৰাই জানো পিছে নামটো ক'ৰবাত শুনা লাগিছে চালা বুঢ়া 60 বছৰীয়া তোৰ ভনীয়েৰে হয় এজনী তোৰ ভনীয়েৰে বুঢ়া চালা বুঢ়া তই চালা আজিলৈকে ছোৱালীজনী পতাব নিলে তোৰ ভনীয়ে কেতিয়া ঘৰতে বহি থাকিব নেকি মোক পতালে মোক এই চাহ বুঢ়া চাহ মোক পতালে কিবা কৈছ নেকি তই কৈছ যদি অলপ জোৰকৈ কচোন শুনা পোৱা নাই নহয় মই নাই ছাৰ কিনো ক'ম আপোনাৰ কথা আপোনাৰ ভণ্টিৰ নাম জানমণি হয় মই সেইটোৱে কৈ আছিলোঁ আপোনাক অ' সেইকাৰণে শুনা লাগিছে নামটো ই চালা মোৰ ভণ্টিকে পতাই লোৱা নাইতো চালা ঠিক আছে ছাৰ আপুনি চাহটো খাই লওক চাহটো এইফালে আছে চাহটো এইফালে এইটো চাওক অ' দে ঠাণ্ডাই হ'ল কি জানো খোৱা নাই মই চাহটো ঠিক আছে চতো তেন্তে যা তই মোৰো বহুত কাম আছে আৰু কৰিবলৈ ছাৰ মানে আপোনাক কথা এটা সুধিব লগা আছিল কচোন ক কি কথা সুধিব আছে তোৰ ছাৰ মোৰ পে'মেণ্টটো কেতিয়ামান হ'বগৈ বাৰু ঐ চালা পোৱালি তোৰ আৰু পে'মেণ্ট পাবলৈ 26 দিন বাকী আছে তই 4 দিনৰ আগত পে'মেণ্ট লৈ গৈছ গম পাইছ নাই হয় নেকি মই আকৌ কি জানো বুঢ়াই দিয়া পইচা এটা ভনীয়েকক খোৱালোগে এতিয়া আকৌ পাহৰি থাকিছোঁ কি যে হ'ব নহয় কি কৈছ তই নাই ছাৰ নাই একো কোৱা নাই ঠিক আছে ছাৰ যাওঁ যা কালিৰ পৰা সোনকালে আহিবি কাম বাই ছাৰ বাই কি যে হ'ব নহয় চটোৱে ছোৱালী পতালে মোৰহে নাই এনেকেই মৰিব লাগিব চাগে ঐ বুঢ়া যাওঁ বাই ঐ যা ভাগ এবাৰ ভাগ কাক বুঢ়া ক'ব আহিছ তই তোক কামৰ পৰা উলিয়াই দিম মই গম পাইছ নাই হে বুঢ়া ক'ব সঁচালে মোক তই আহিবি কালি ৰাতিপুৱা